সময়ৰ নিনাদৰ আলাপ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আলাপ অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী শিক্ষাবিদ, সাহিত্যিক ডক্টৰ দিবাকৰ নাথ ডাঙৰীয়া। তেখেত ডক্টৰ দিবাকৰ নাথ। তেখেতে 2014 বৰ্ষতে ইউনাইটেড খাৰকুটা গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল মেঘালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমানলৈ 20খনৰো অধিক গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি সাহিত্য জগতলৈ বিশেষভাৱে বৰঙণি আগবঢ়াইছে। গতিকে আমি আজি তেখেতৰ সৈতে কিছু কথা পাতিম। আপোনালোকে তেখেতৰ মুখেৰে শুনিবলৈ পাব তেখেতৰ সামাজিক আৰু সাহিত্য কৰ্মৰ অৱদানসমূহ। আমি তেখেতক সুধিম, ডক্টৰ নাথ ডাঙৰীয়া, আপুনি অলপতে এটা বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হোৱা বুলি শুনিবলৈ পাইছোঁ। এই বঁটাটো কিহৰ কাৰণে দিলে, কি অৱদানৰ কাৰণে আপুনি পালে, ক'ত দিব, কেতিয়া দিব, সেই সন্দৰ্ভত প্ৰথমতে অকণমান আমাৰ সময়ৰ নিনাদৰ আলাপ অনুষ্ঠানৰ দৰ্শকসকলক আপুনি অৱগত কৰক। বিশ্ব বংগীয় সাহিত্য কলা একাডেমীৰ কোচবিহাৰৰ পৰা মোক কাব্যৰত্ন বঁটাৰ কাৰণে মনোনীত কৰিছে। এইটো উত্তৰ পূব ভাৰতৰ প্ৰায় 15জন বিশিষ্ট কবিক এই বঁটা প্ৰদান কৰিব। ইয়াৰ ভিতৰত বংগদেশ, আমাৰ অসম, বিহাৰ, ছত্তীশগড়, উৰিষ্যাকে ধৰি কেইবাখনো ৰাজ্যত অন্তৰ্ভুক্ত আছে। আৰু এই বঁটাটো কেনেকৈ পালোঁ এই বিষয়ে প্ৰশ্ন অৱশ্যে বঁটাটোৰ মোক মনোনীত কৰাৰ তাৰ কাৰণটো হ'ল, মোক নহয় যিকেইজনক মনোনীত কৰিছে তেখেতসকলৰ ফালৰ পৰা মোক মোৰ 10টি কবিতা, বচা কবিতা, আপোনাৰ স্বৰচিত কবিতা, তেখেতসকলে এখন কাব্য সংকলন জমা দিব দিছিলে। 10টা কবিতা আৰু লগত মোৰ চমু সংক্ষিপ্ত জীৱনী, তাৰ উপৰি মোৰ ফটো, মোৰ বায়'ডাটা যিটো আপোনাৰ এই ৰিজিউম বুলি কয়, এইবিলাক গোটেই বিচাৰিছিল, মই দিছিলোঁ। এইটো আজি প্ৰায় 8-9 মাহমান আগৰ কথা। আজি প্ৰায় এমাহমান আগত মই তেখেতসকলৰ পৰা এটা লেটাৰ পাইছিলোঁ যে মোক 15টা পাৰি দিব বঁটা উত্তৰ পূব ভাৰতৰ, সেই 15টা বঁটাৰ ভিতৰত মোকো তাত মনোনীত কৰিছে। আৰু জানিব পাৰিছোঁ অসমৰ প্ৰায় 6-7জন মানে এই বঁটাৰ কাৰণে মনোনীত হৈছে। তাৰ ভিতৰত লখিমপুৰ, ডিব্ৰুগড়, শিলচৰ, দৰং ডিষ্ট্ৰিক্টৰ আছে। আৰু মধ্য অসম বুলি বা নামনি অসমৰ মই আছোঁ মাত্ৰ এইখিনিত, গুৱাহাটী কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য আদিত। অহা 11 আগষ্টত তেওঁলোকে কোচবিহাৰ সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব। মই বৰ্তমান শাৰীৰিকভাৱে অলপ অসুস্থ আছিলোঁ যদিও অকণমান মই সুস্থ হৈছোঁ, আৰু মই 10 আগষ্টত যাম বুলি থিৰাং কৰিছোঁ। 11 আগষ্টত তাত মই বঁটা গ্ৰহণ কৰাৰ কাৰণে। আৰু ইয়াৰ আগতে অৱশ্যে মই এইখিনিতে মই আপোনাৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ। এই বঁটাটো কাব্যৰত্ন বঁটা নে কি বঁটা বুলি কোৱা হয়? নাম কাব্যৰত্ন বঁটা। অকল মানে কবিতাৰ কাৰণে এই বঁটাটো তেওঁলোকে প্ৰদান কৰে, নহয়? বচা কবিতাৰ কাৰণে। ভাৰতবৰ্ষৰ কিমানজন কবিক এই বঁটাটো দিব তেওঁলোকে? ইয়াৰে তাৰমানে 15জন, 10টা কবিতা 15জন কবিৰ হেৰি হ'ব। আৰু সেই 10টাকৈ যি কবিতা নিৰ্বাচিত হৈছে 15জন কবিৰ, সেই কবিতা কেইটা এখন কিতাপ আকাৰে প্ৰকাশ হ'ব। এই কিতাপখনৰ নাম চিত্ৰাংগনা। আৰু সেইখন প্ৰায় 250 পৃষ্ঠাৰ হ'ব জানিব পৰা মতে। আৰু সেইখন আমাক প্ৰতিজন কবিকে 5খনকৈ আমাক মানে উপহাৰ হিচাপে দিব সেই বঁটাটোৰ লগত। সেই গ্ৰন্থখনত যিসকল বঁটা প্ৰাপক আছে তেওঁলোকৰ কবিতাসমূহ প্ৰকাশ কৰা হ'ব। এই বঁটাৰ লগত কেনেকুৱা ধৰণৰ কি থাকিব পাৰে?
এইটো আপোনালোকে কিবা অৱগত কৰিছে নেকি আপোনালোকক? কিহৰ বঁটাটোত কি কি থাকিব বা কি কি দিব, কেনেকুৱা ধৰণৰ, সেনেকুৱা কিবা কৈছে নেকি আপোনালোকক লেটাৰখনত? নাই, বঁটাটোতো হেৰি আপোনাৰ সিহঁতে তাৰমানে বছৰি তেনেকে বঁটা দিয়ে আৰু তাৰপিছত নিৰ্বাচিত যিবিলাক কবি সেইবিলাকক দিয়ে। সেই বঁটাটো এইটো মানে এটা স্মাৰকপত্ৰ থাকিব, বঁটা এটা থাকিব। আৰু তেওঁলোকে মই জনামতে তাত অংগবস্ত্ৰ আৰু কিবা কিছু এইটো কিতাপৰ টোপোলা তেনেকে দিব। কাৰণ এই যিটো মঞ্চ, এই বিশ্ব বংগ সাহিত্য একাডেমী যিখিনি মঞ্চ কোচবিহাৰ, সেই মঞ্চটো এটা বৃহৎ মঞ্চ। মই জনামতে, অৱশ্যে মই আগতে যোৱা নাই। মোক এই মঞ্চত এইটোৰ কাৰণে মাধৱ দেৱনাথ বুলি এজন কবিয়ে মোক অনুৰোধ কৰিছিল এইবিলাক হেৰি কৰাৰ কাৰণে। আৰু তেওঁ মোৰ লগত অলপ চিনাকি। মই দিল্লীত মই এটা বঁটা গ্ৰহণ কৰিব যাওঁতে মই লগ পাইছিলোঁ। আৰু তেওঁ মোৰ মা নামৰ কবিতাখনৰ বঙালী অনুবাদ কৰিছে। এই মাধৱ দেৱনাথ, খুবেই ভাল খবৰ, প্ৰসিদ্ধ কবি বঙালী। অসমীয়া কবি আৰু কবিতা সেই কিতাপখন বঙালী মাধ্যমত আমাৰ শিলচৰৰ এটা গোষ্ঠীয়ে মোক অলৰেডি প্ৰকাশ কৰি পেলাই বঙালীত অনুবাদ কৰি প্ৰকাশ কৰিছে, উন্মোচনো কৰিছে। মই জনামতে আপুনি ইয়াৰ আগতেও ৰাষ্ট্ৰীয় হওক বা ৰাজ্যিক পৰ্যায়ত হওক কেইবাটাও বঁটা লাভ কৰিছে। আপুনি সাহিত্য ৰত্ন বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। সেই বঁটাসমূহ ক'ত, কেতিয়া, কেনেধৰণে আৰু কিহৰ কাৰণে আপুনি লাভ কৰিছিলে, সেই সন্দৰ্ভত অকণমান আমাৰ সময় নিনাদৰ দৰ্শক শ্ৰোতাক আপুনি অকণমান কৈ দিলে ভাল হয়। সাহিত্য জগতৰ ধৰক অৱদান বুলি ক'ব গ'লে, মই যদি কওঁ সাহিত্য জগতৰ অৱদান, মই সৰুৰে পৰা লিখা মেলাত কবি, আনকি মই প্ৰাইমাৰীৰ পৰা লিখিছোঁ, ৪ৰ্থ-৫ম মানৰ পৰা মই ৰেডি কৰিছোঁ। আৰু মই যিখন স্কুলত পঢ়িছিলোঁ, হাইস্কুলত, ককয়া, নলবাৰী জিলাৰ ককয়া উচ্চ মাধ্যমিক বিদ্যালয় আছিল তেতিয়া, এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে। তাত মোৰ প্ৰতিবাৰতে মোৰ যিখন উষা নামৰ আলোচনী আছিলে, সেই আলোচনীখনত মোৰ প্ৰকাশ হয়। আৰু সৰুৰে পৰা একাংকিকা নাটক কিবা এইবিলাক লিখি মই কলেজত তাত নাটক লিখা, মঞ্চস্থ কৰা, এইবিলাক মই বহুত কৰিছিলোঁ। তাৰপিছত বাকী গল্প, কবিতা, প্ৰবন্ধ এইবিলাক মোৰ লাহে লাহে মই কৰিছিলোঁ, লিখিছোঁ। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিলে বেয়া নহ'ব, কিয়নো মই যি মোৰ কৰ্মস্থান আছিলে, সেই কৰ্মস্থানৰ মই এটা বইজ হোষ্টেলৰ ছুপাৰিনটেণ্ডেণ্ট কোৱাৰ্টাৰত আছিলোঁ, অকলশৰীয়া কোৱাৰ্টাৰটো। এই মোৰ যিবিলাক লিখা তাত আছিলে, সেইবিলাক এবাৰ এই শংকৰদেৱৰ বনজুইত পুৰি ধ্বংস হোৱাৰ নিচিনা তাত মই এবাৰ মোৰ অনুপস্থিতিত কোৱাৰ্টাৰটো চুৰি হৈছে, মানুহ নাছিলে। চুৰি হোৱাত মোৰ যিখিনি মানে সৃষ্টিটো মোৰ ধ্বংস হৈছে বহুত। তাৰ পৰা মই অলপ মানুহজন নিজেই অলপ হতাশ হৈছিলোঁ। হতাশ হোৱাৰ কাৰণটো কি, মানুহৰ সৃষ্টি যেতিয়া ধ্বংস হ'ব তেতিয়া মানুহ আৱেগিক হৈ পৰে। ঠিক মোৰো তেনেকুৱা হৈছিল। তাৰপিছত মই ইয়াতে গুৱাহাটীত এষ্টাব্লিছ কৰিছিলোঁ। কৰাৰ আগৰ পৰা মোৰ গুৱাহাটী নুনমাটিৰ লগত লিংকটো আছে, মোৰ ৰিলেটিভ আছে, খুৰা আছে। প্ৰয়াত এই অমৃত বসুমতাৰীদেৱৰ মোৰ আগৰ পৰাই লিংক আছিলে। তেখেতৰ মানে বিশেষ হেৰিত অনুপ্ৰেৰণাত মই নুনমাটি সাহিত্য সভাত পদবী ল'ব লগা হৈছিলে, সম্পাদকৰ পদবী। আৰু সম্পাদকৰ পদবী মই ২-৩ কাৰ্যকাল কৰিছোঁ। আৰু মই এটা গতি প্ৰদান কৰিছিলোঁ সেইখিনি সময়ত, প্ৰতিষ্ঠা দিৱসটো মই কৰিছিলোঁ। তাৰ উপৰি বিভিন্ন যিখন প্ৰতিষ্ঠা দিৱস এতিয়া মানে ভাল এটা হেৰি হিচাপত প্ৰতিষ্ঠা হৈছে। আৰু সেইখন তেতিয়া আছিল ৰত্নেশ্বৰ বসুমতাৰী সভাপতি, মই সম্পাদক আছিল। ২০০৩ চনৰ পৰা ২০০৭ চনলৈকে মই আছিলোঁ। আৰু সেই সময়ত মই আচলতে ক'ব গ'লে তেতিয়াই মোৰ আকৌ সাহিত্য সৃষ্টিৰ যিটো ৰাপ বাঢ়িল আৰু মানে
মনৰ যিটো ইচ্ছা হাবিয়াসটো এই পুনৰ বস্তুটো আৰম্ভ হ'ল। প্ৰস্ফুটিত হৈছিল হৈছে ওলাইছিল। আৰু তেনেকৈ মই বিৰতিহীনভাৱে মই লিখি কৰিছিলোঁ। হয় কিন্তু তাতে ঘৰুৱা কিছু সমস্যা বা হেৰি কাৰণে মই এইটো প্ৰকাশ কৰা বা কিবা হোৱা নাছিলে। হয় কিন্তু 1975 চনত হয় 1975 চনত হয় কুহেলিকা নামৰ এখন মোৰ একাংকিকা তিনিখনৰ সংকলন নলবাৰী বুক ষ্টলে প্ৰকাশ কৰিছে আৰু সেইখন অসমৰ বহু ঠাইত মঞ্চস্থ হৈছিল আৰু সেইখন মোৰ পৰা বিচাৰিছিল। আমি গ্ৰন্থ সন্দৰ্ভত আমি আপোনাৰ সৈতে পিছতো কথা পাতিম। এইখিনিতে আপোনাক আমি সুধিছিলোঁ যে বঁটা সন্দৰ্ভত আপুনি সাহিত্য ৰত্ন বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে আপুনি বঁটা সন্দৰ্ভত কথাখিনি আমাৰ দৰ্শক শ্ৰোতাক অকণমান কৈ দিয়ক। পৰৱৰ্তী সময়ত আমি আপোনাৰ কৰ্মজীৱন আপোনাৰ সাহিত্য সৃষ্টি সন্দৰ্ভত কথা পাতিম। সম্প্ৰতি আপুনি বঁটা সন্দৰ্ভত কিমানটা বঁটা পালে, এতিয়ালৈ কি বঁটা পালে সেইখিনি অকণমান কৈ দিয়ক। আচ্ছা, তাৰ কথা ওলাইছে যেতিয়া আপুনি কৈ দিয়ক। মই সংস্কৃতিৰ লগত জড়িত, কাৰণ 2005 চনত 2004 চনত 3 চনৰ পৰা মোৰ গুৱাহাটী দূৰদৰ্শনত মোৰ 2খন চিৰিয়েল, মোৰ নিজৰ প্ৰযোজনা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত জুনুক জুনুক পাইল বাজে সেইখন উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ হেৰি মই বঁটা পাইছোঁ। এইটোৱে মোৰ জীৱনৰ প্ৰথম বঁটা। 2004 চনত 20 বছৰ আগত, আজিৰ পৰা 20 বছৰ আগত। তাৰপিছত মই বিভিন্ন প্ৰকাশ হোৱা নাছিল যদিও পিছত এই 2018-20 চন এই কুহেলিকাখন আগতে হৈছিলে। তাৰপিছত বিভিন্ন আলোচনী বা হেৰিত মোৰ প্ৰকাশ হৈ আছে, কিন্তু কিতাপ আকাৰে মোৰ এই 2020 চনৰ পিছতহে অলপ বেছি হেৰি হৈছিল। কাৰণ তাৰ আগত মোৰ পৰিৱেশটোৰ বিশেষকৈ ঘৰুৱা পৰিৱেশৰ কাৰণে মোৰ কিছুমান অসুবিধা আহিছিল। যিয়ে নহওক 2020 চনৰ পিছত মই এতিয়ালৈকে প্ৰায় 20খন কিতাপ প্ৰকাশ হৈছে। তাৰ ভিতৰত 15খন কিতাপ হেৰি তাৰ লাচিত বৰফুকন যিখন কিতাপ, এই লাচিত বৰফুকন 350 পৃষ্ঠাৰ সেইখনে এটা বিশেষ হেৰি মানে পাইছে। আৰু ভাৰত চৰকাৰৰ কৰ্পৰেট গোষ্ঠীৰ পৰা, ইণ্ডিয়া গভৰ্ণমেণ্টৰ পৰা মই সেইখনত মোক অনাৰ ডক্টৰেট দিছে। এইটো কিমান চনত দিছিলে? এই যোৱাবাৰ দিছে আৰু সেইখন মই পঠাইছিলোঁ। আৰু কিতাপবিলাক মই যিবিলাক বঁটা পাইছোঁ, এই বঁটাবিলাক মই এনেই যে মই কোনোবাই মোক বিচাৰিছে এইটো নহয়, মোৰ কমপ্লিট মই কিতাপ মই জমা দিছিলোঁ আৰু সেই হিচাপে যেনেকৈ ফৰ্মেলিটি যিটো সেইমতে কৰিছিল। তাৰপিছত বহুজনা সাহিত্য একাডেমীৰ পৰা মই সাহিত্য ৰত্ন ৰাষ্ট্ৰীয় বঁটা পাইছোঁ। এই বঁটাটো ক'ত প্ৰদান কৰিছিল? এই যোৱাবাৰ পাইছোঁ, অক্টোবৰৰ 10 তাৰিখ নতুন দিল্লীত মই এই বঁটা গ্ৰহণ কৰিছোঁ। আচ্ছা, এই বঁটাটো কোনখন গ্ৰন্থৰ বাবে আপোনাক প্ৰদান কৰিছিল? নহয়, এইটো বস্তু তাৰমানে সৰ্বভাৰতীয় ভিত্তিত আছিলে। গোটেই ভাৰতৰ 29 জনে পাইছিলে। তাৰ ভিতৰত সাহিত্য ৰত্ন বঁটাটো মোকেই দিছিলে। মই অসমৰ পৰা কেইজন আছিলে তেতিয়া? অসমৰ পৰা কেইজনে পাইছিলে এই বঁটা তেতিয়া? নহয়, সাহিত্য ৰত্ন বঁটাটো মই পাইছিলোঁ। আপুনি পাইছিলে? আচ্ছা। আৰু বাকী তাৰমানে বেলেগ বেলেগ বঁটা বহুত পাইছে, কিন্তু সাহিত্য ৰত্ন বঁটাটো মই কেনেকৈ পালোঁ? মই অলৰেডি 12খন কিতাপ অলৰেডি মই জমা দিছিলোঁৱে। 12খন কিতাপ তাত জমা দিছিলোঁ। তাৰপিছত মোক ইয়াতে ৰাজ্যিক ভিত্তিত মোক এখন সমাজ ৰত্ন বঁটা দিলে, এটা জ্ঞান ৰত্ন সাহিত্য একাডেমীয়ে। তাৰপিছত যোৱাবাৰ তাৰমানে 2023-ৰ 2 ডিচেম্বৰত শিলচৰ ইণ্টাৰনেশ্যনেল লায়ন্স ক্লাবৰ পৰা মোক নৰ্থ ইষ্ট এক্সিলেঞ্চ এৱাৰ্ড এটা দিলে। তাৰপিছত আৰু ফেব্ৰুৱাৰীৰ এই 2004 চনৰ ফেব্ৰুৱাৰীৰ 10 তাৰিখে মোক দিলে হেৰি এই CNN চেনেল যে, CNN চেনেলৰ 24 এক্সিলেঞ্চ এৱাৰ্ড দিছে 2024 চনৰ। আৰু তেনেকৈ মই ইতিমধ্যে বঁটা কেইবাটাও পাইছোঁ, মানপত্ৰ পাইছোঁ বা সম্বৰ্ধনাও বহুত পাইছোঁ। যিয়ে নহওক, এতিয়া সেইলৈ মোৰ যে সাহিত্য কৃতিৰ যে এটা ফচল হৈছে সেইটো মই এটা অনুভৱ কৰিছোঁ। আৰু ৰাইজৰ পৰাও মই নিশ্চয় আপোনাক অনুপ্ৰেৰণা যোগাইছে। এইটোৰ পৰা এটা প্ৰেৰণা পাইছোঁ। আৰু মানুহৰ যিবিলাক লিখক, সেই লিখকৰ এটা যদি কিবা উদ্গনি পায়, উদ্গনিমূলক বঁটাই হওক, উদ্গনিমূলক যিকোনো হেৰিয়ে হওক, মানপত্ৰেই হওক, যি হওক, প্ৰত্যেকৰে এটা মনৰ ইনস্পিৰেশ্যন এটা আহে। আৰু সেইটোত মই পাৰিবাৰিকভাৱে মই অলপ এই কথাটোৱে মই অকণমান মানে আপোনাক সুধিব বিচাৰিছোঁ। কিন্তু অকণমান বেয়া লাগিছে যদিও সুধিব লাগিব, যিহেতু এইটো স্বতঃস্ফূৰ্ত সত্য, নহয় জানো,
যে মাজতে আপোনাৰ পাৰিবাৰিক এটা সমস্যাও দেখা দিছিলে মানে পত্নী আপোনাৰ কিবা কাৰণত যিয়ে নহওক তেওঁৰ আত্মাই সদ্গতি লাভ কৰক আমি কামনা কৰিছো আচ্ছা সেই ঘটনাই আপোনাৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কিবা স্থবিৰ কৰিছিল নেকি আপোনাক কিবা বিশেষভাৱে ব্যাঘাত জন্মাইছিল নেকি সৃষ্টিৰাজিত পত্নীৰ মৃত্যুৰ লিখাৰ ক্ষেত্ৰত হয় হয় লিখাৰ ক্ষেত্ৰত মই ক'ৰ পৰা কোনো অসুবিধা পোৱা নাই এইবিলাক মোৰ নিজৰ সৃষ্টি আৰু মোৰ নিজৰ ইয়াত মই অৱশ্যে এটা কথা কি আগতে মোৰ মিছেছে মোক প্ৰেৰণা যোগাইছিল এই ক্ষেত্ৰত কবিতাৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত তেওঁ প্ৰতি মুহূৰ্ততে এইটো লাগি আছিলে আৰু তেওঁৰ স্মৃতিতে মই কেইবাখনো কিতাপ হেৰি কৰিছোঁ উৎসৰ্গা কৰিছোঁ তেওঁ 2020 চনত ঢুকাইছে মানে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত প্ৰথম প্ৰেৰণা আপোনাৰ পত্নী প্ৰথম প্ৰেৰণা মোৰ পত্নী আছিলে তেওঁৰ পৰাই মই প্ৰেৰণা পাইছোঁ তাৰপিছত পিছৰ পৰ্যায়টোত তেওঁৰ অনুপস্থিতি তাৰপিছত মোৰ ছোৱালী কেইজনীয়ে মোক যথেষ্ট সঁহাৰি দিয়ে তাৰ উপৰি কেইগৰাকীমান মই এতিয়া নাম মেনশ্যন কৰিব বিচৰা নাই কেইগৰাকীমান আমাৰ অসম সাহিত্য সভাৰ বিশেষ ব্যক্তিয়ে মোক বিশেষ ধৰণৰ তাৰমানে অনুপ্ৰেৰণা দিছে তেনেকুৱা পাইছোঁ মই গতিকে ধৰক এই যে বঁটা বা আপোনাৰ এই হেৰি মানপত্ৰ বা কিবা তেনেকুৱা সন্মান এই সন্মানটো আচলতে নিজৰ কৃতিত্বৰ ওপৰতে নিৰ্ভৰ কৰে ইয়াত কোনোবাই মোক সন্মান দিয়ক নিদিয়ক সেইটোত মোৰ কোনো আক্ষেপ নাই কোনো মই নিবিচাৰোঁ কিন্তু মোৰ কিতাপ মাৰ লিখনিখিনি পাঠক সমাজে যে আজি আদৰি লৈছে বা তাৰ আৰু এই যে বঁটাবিলাক পাইছোঁ এই বঁটাবিলাক পোৱাৰ গুৰিতে কিন্তু আপোনালোক সকলোৱে যদি পাঠক সমাজৰ বা ৰাইজৰ মই আশীৰ্বাদ নাপালোহেঁতেন তেতিয়াহ'লে মই এইটো উজুতি খালেহেঁতেন আপুনি আগবাঢ়ি যাব নোৱাৰিলে গতিকে এই ক্ষেত্ৰত মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই ভৱিষ্যতে আৰু কিমান পাৰিলে মই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িব পাৰোঁ মই চেষ্টা কৰি যাম আৰু এতিয়াও মই লিখা মেলা কৰি আছোঁ গোটেইখিনি কৰি আছোঁ আৰু আলোচনী দুই এখনত মোৰ ৰেগুলাৰ হেৰি কৰে এতিয়া আপোনাৰ এই আমাৰ ব্ৰহ্মপুত্ৰ সেইখনত মোৰ নিয়মিত লেখা প্ৰকাশ হৈ আছে এই প্ৰতি মাহত আপোনাৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কিবা নতুন পৰিকল্পনা হাতত লৈছে নেকি যে মই মানে এই পৰিকল্পনাটো মই 2 বছৰ ভিতৰত সম্পূৰ্ণ কৰিম কিবা নতুন থিম লৈ আছে নেকি যে নাই ন এই যে আপুনি 20খন গ্ৰন্থ লিখিলে এতিয়া আপুনি যে 20খন গ্ৰন্থ 20খন গ্ৰন্থ যে লিখিলে এই 20খন গ্ৰন্থৰ ভিতৰত আটাইতকৈ কোনখন গ্ৰন্থৰ বাবে আপুনি বেছি উপকৃত নিজকে আপোনাৰ সৃষ্টি আপোনাৰ সন্তান আটাইকেইটাই সমান তাৰ ভিতৰত ধৰক নিশ্চয় কোনোবা এজনে এটা বিশেষ স্থান দখল কৰে গতিকে এই গ্ৰন্থ কেইখনৰ ভিতৰত মই আপোনাক সুধিছোঁ যে আপোনাক কোনখন গ্ৰন্থই মনত আচলতে আত্মসন্তুষ্টি মানে দিবলৈ সক্ষম হৈছে সেই গ্ৰন্থখন কি ধন্যবাদ তালুকদাৰ আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো দিব গ'লে তাৰমানে প্ৰথম অৱস্থাটো খোকোজা লাগে কিয়নো প্ৰত্যেক লিখকৰ যিখিনি সৃষ্টি তেওঁৰ মনত ভাল একোজন সন্তানৰ দৰে বুজিছোঁ তেওঁৰ মনত ভাল কিন্তু দৰ্শকৰ সঁহাৰি বা লিখকৰ পাঠকৰ সঁহাৰিৰ ওপৰত কিতাপখনৰ মানদণ্ডটো ফুটি উঠে কিন্তু তথাপি মোৰ ক্ষেত্ৰত মোৰ দৃষ্টিত মই 2খন কিতাপ এখন নহয় 2খন এখন হৈছে নাম দিলো তাইক মল্লিকা এইখন কিতাপ মই গাৰো পাহাৰত চাকৰি কৰিছিলোঁ মেঘালয় সেই ঠাইত সম্পূৰ্ণ ধৰ্মীয় সামাজিক সাংস্কৃতিক গোটেই কথাবিলাক মই 38 বছৰ চাকৰি কৰি মই আয়ত্ত কৰিছিলোঁ মানে বিভিন্ন জাতি জনগোষ্ঠীৰ সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ লৈ পেলাই লিখিছে আৰু সেই কিতাপখনত মই এখন উপন্যাস সেই কিতাপখনত মই হেৰি কৰিছিলোঁ গোটেই কথাখিনি দিছোঁ এইখন প্ৰকাশ হৈছে 2022 চনত আৰু সেইখন কিতাপ অসমৰ বিভিন্ন ঠাইৰ মানুহে মোক মানে তাৰপিছত হেৰি দিছে মতামতবিলাক দিছে সেইবিলাক মই কিতাপখনতো হেৰি কৰিছোঁ সেইখনে কিন্তু অলপ সঁহাৰি দিছে আৰু যোৱাবাৰ মোক অসম অশোক পাব্লিকেশ্যনৰ ফালৰ পৰা এখন কিতাপ লিখাৰ কাৰণে তাগিদা দিছিলে তাৰ আগতে মই বিষ্ণু প্ৰসাদ ৰাভাৰ এখন গৱেষণামূলক গ্ৰন্থ লিখিছিলোঁ সেইখন
তেজপুৰত উন্মোচন হৈছিল বিষ্ণুৰাভা সমাধি ক্ষেত্ৰত, বিষ্ণুৰাভা দিৱসত বিষ্ণুৰাভাৰ ল'ৰা বিধায়ক পৃথ্বীৰাজ ৰাভাই উন্মোচন কৰিছিলে। এটা ডাঙৰ অনুষ্ঠান হৈছিলে, সেইটো 2023 চনত বিষ্ণুৰাভা দিৱসত। তাৰপিছত তাৰ আগতে তেখেতে এই মাধৱ দাস আপোনাৰ এই অশোক পাব্লিকেশ্যনৰ মালিকে তেওঁ মোক তাগিদা দিলে যে আপুনি এখন লাচিত বৰফুকনৰ কিতাপ লিখক। লাচিত বৰফুকনৰ তেওঁৰ জীৱন সংগ্ৰাম। লাচিত বৰফুকনৰ কিতাপ লিখিবলৈ হ'লে তথ্য বহুত দৰকাৰ। এনেই যিবিলাক আছে তাতকৈ অকণমান বেলেগ হ'লে ভাল লাগিব। তেতিয়া কৈছে আপুনি কিতাপ আনক, অনলাইনত যিমান আনে মই আছো। তেনেকৈ প্ৰায় 18-20খন কিতাপ মই আনিছিলোঁ অনলাইনত। গোটেই কিতাপবিলাক ষ্টাডি কৰি মই অকণমান যিটো জেনেৰেল ইন জেনেৰেল তাতকৈ অলপ বেলেগ হৈছে কিতাপখন মই পাইছোঁ। আৰু সেই কিতাপখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও বিচাৰিছিল, কাৰণ যোৱাবাৰ লাচিত বৰফুকনৰ কিতাপ বেলেগ প্ৰকাশ হোৱা নাই মোৰখনত বাহিৰে। এইখন 350 পৃষ্ঠাৰ গ্ৰন্থ নহয় আৰু সেই কিতাপখন আপোনাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ PA হাতত দিছোঁ। আৰু বাকী অশোক পাব্লিকেশ্যনে মোক অলপ কপি দিলে, কিন্তু তেওঁ মোক ৰয়েলটি দি আছে। এতিয়া কিতাপখন এটা ভাল হেৰি পাইছোঁ। গতিকে ভাল কিতাপ বুলি ক'লে মোৰ জীৱনৰ ভাল কিতাপ এটা লাচিত বৰফুকন বুলিয়ে ক'ব লাগিব। আপোনাৰ লাচিত বৰফুকন গ্ৰন্থখনৰ তথ্যই বৰ্তমানৰ নৱপ্ৰজন্মক অসম বুৰঞ্জী সন্দৰ্ভত উপকৃত কৰিব নেকি? কৰিব পৰাকৈ সমল আছে নেকি? নাই, এইটো নাই। লাচিত বৰফুকনৰ কথা হৈছে কি, লাচিত বৰফুকন এতিয়া বুৰঞ্জীমূলকাৰী, আমি নিজে কৰা বস্তু নহয় এইটো সৃষ্টিটো। কিন্তু আমি কিছুমান মানে ফ্লু পাব লাগিব, কিছুমান তাৰ হেৰি পাব লাগিব, যিটো তথ্য আমি যিটো তথ্য বুলি কওঁ, সেই তথ্য মই আমাৰ অসমীয়া ৰাইটাৰতকৈ ইংলিছ ৰাইটাৰৰ পৰা বেছি পালোঁ। আনিছ গোখলে বোলে এজনৰ কিতাপ, এখন ইংলিছ কিতাপ, সেই কিতাপখনৰ পৰা আমাৰ অৰূপ কুমাৰ দত্তৰ কিতাপত আছে। তাৰ উপৰি আৰু আপোনাৰ হেৰি নীলোৎপল গোহাঁই, এই তিনিজনৰ ইংলিছ কিতাপৰ আৰু আছে এজন জেনেৰেলৰ কিতাপৰ পৰা আমি যিখিনি ইয়াত গম পোৱা নাছিলোঁ সেইখিনি আমি পালোঁ। গতিকে এই কথাটো মই গোটেইখিনি উল্লেখ কৰিছোঁ কিতাপখনত। আৰু এই লাচিত বৰফুকনৰ মাজেদি এটা জাতীয় চেতনা গঢ়ি তোলাৰ কাৰণেই যাতে পঢ়ুৱৈবিলাকে তাৰ পৰা কিবা এটা পায়, সেইখিনি মই তাত দাঙি ধৰিছোঁ। আৰু এতিয়া মই লাচিত বৰফুকনৰ নাটক এখন লিখি আছোঁ। লাচিত বৰফুকনৰ নাটক মানে এইখন থিয়েট্ৰিকেল বা হেৰি পাৰপাছত এইটো হ'ব। আৰু এখন থিয়েটাৰে মোৰ লগত যোগাযোগ কৰিছে, লিখা হোৱা নাই, মই লিখি আছোঁ। তাৰমানে অহাবাৰলৈকে হয়তো হ'ব, দিব পাৰিম। লাচিত বৰফুকনৰ আগৰ যিখিনি বস্তু, নাটকবিলাকৰ যিখিনি তথ্যৰ ওপৰত ভিত্তি কৰি লিখা, অকণমান বেলেগ। সেইকাৰণে মই বস্তুটো অলপ আনকমন হ'লে তেতিয়া ভাল হ'ব, পাঠকৰ হেৰিটো বাঢ়ে আৰু নাটকখনৰ কিবা নাম থিৰাং কৰিছে নেকি? নাটকখনৰ নাম কি হ'ব ঠিক কৰিছে নেকি? লাচিত বৰফুকনে দিম মই, লাচিত বৰফুকনে দিম। সেইখন মই লিখি আছোঁ। আপোনাক মই এতিয়া দেখুৱাব পৰা নাই আৰু আছে মোৰ ইয়াতে গোটেইখিনি। আপোনাৰ লাচিত বৰফুকনৰ কিতাপখন আপুনি পাইছে নিশ্চয়, দেখিছে। সেই লাচিত বৰফুকনৰ কিতাপখন কিন্তু তাৰ বাইণ্ডিং, হেৰি প্ৰিণ্টিং পেপাৰ গোটেইখিনি এটা ভাল মানদণ্ডৰ হৈছে। আৰু যিয়ে হওক, সেইখন এতিয়া মোৰ অলপ বেছি ভাল এটা হেৰি আহিছে। আৰু আৰ্হি আৰু অনুকৰণ, এজন মহৎ লোকৰ আৰ্হি লৈ কেনেকৈ অনুকৰণ কৰিলে আমি নৱপ্ৰজন্মই যুৱচামে কেনেকৈ আগবাঢ়ি যাব পাৰে, তাৰে ওপৰতো মই খণ্ড খণ্ডকৈ লিখি আছোঁ। তাৰমানে আলোচনী এখনত আমাৰ ব্ৰহ্মপুত্ৰত অহা এই মাহৰ পৰা পাবই, যিবিলাক আছে তাৰমানে তেনেকুৱা। আৰু মই যিখিনি পাৰোঁ, যি ধৰণে পাৰোঁ, সেই ধৰণে মই আগবাঢ়ি যাম আৰু সেইটো ভাবিছোঁ। আৰু আচ্ছা, ঠিকে আছে। তেতিয়াহ'লে আমি এইখিনি ইমানতে সামৰণি মাৰিছোঁ। কিন্তু ইয়াৰ লগত সংগতি ৰাখি আপুনি আপোনাৰ কৰ্মজীৱন আৰু পৰিয়াল সন্দৰ্ভত আৰু কৰ্মজীৱন কেতিয়াৰ পৰা কেতিয়ালৈ ক'ত কেনেকৈ কি কৰিলে, সেইখিনি চমুকৈ অকণমান আমাৰ দৰ্শক শ্ৰোতাক অৱগত কৰক। 1976 চনত পৰীক্ষা দি মেঘালয়া চৰকাৰৰ গাৰো পাহাৰৰ, তেতিয়া গাৰো পাহাৰ বুলি আছিল,
খুব গাৰো পাহাৰে এতিয়া পিছে ভাগ ভাগ হৈছে হয় তাত সহকাৰী বিজ্ঞান শিক্ষক হিচাপে মই যোগদান প্ৰথম কৰিছোঁ মানে সহকাৰী সহকাৰী বিজ্ঞান শিক্ষক হয়। হিচাপে যোগদান কৰিছিলে কিন্তু আমি কিমান চনত MPSC বুলি দিব ক'লে লগা হৈছে কিমান চনত এইটো 1976 চন 1976 চনত কিন্তু ৰেগুলাইজেশ্যনৰ কাৰণে 1980 চনত উম, আমি MPSC পৰীক্ষা দিব লগা হৈছে হয়। যেনেকৈ APSC পৰীক্ষা হয় হয়। ক্লাছ 2SS আমাৰতো এইটো উম। ক্লাছ 2SS উম। এৰিটো হয়। গতিকে তেনেকৈ কৰি মই সহকাৰী বিজ্ঞান শিক্ষক হিচাপে কাম কৰিলোঁ আৰু এতিয়া মই নিজৰ কথাটো মই নিজে বঢ়াই নকওঁ হয়। শিক্ষক হিচাপে মোৰ এটা প্ৰিন্সিপল আছিলে উম। মোৰ অলপ আগতে কৈছোঁ আটা আদৰ্শবান শিক্ষক আছিল সেই আদৰ্শ মই অটুট ৰাখি মই এজন ভাল শিক্ষক হিচাপে নীতি শিক্ষক হিচাপে যিখিনি মোৰ দায়িত্ব পালন কৰিব লাগে হয়। সেইখিনি মই কৰি গৈছিলোঁ হয়। আৰু তেনেকেই মই গাৰো সমাজত উম, মই এটা ভাল এটা পাইছিলোঁ আনকি সিহঁতৰ প্ৰতি সিহঁতে মোৰ বুলি এতিয়াও আপুনি বিশ্বাস কৰে যদি এতিয়াও গাৰো মই ৰিটায়াৰ হোৱাৰ 10 বছৰ হ'ল উম, কিন্তু এতিয়াও মোৰ ছাত্ৰ কিছুমান এজন ছাত্ৰ মিনিষ্টাৰ হৈছে কিছুমান ইঞ্জিনিয়াৰ হৈছে কিছুমান ডক্তৰ হৈছে গাৰোৰ ভিতৰতো আছে দুই এটা তেনেকৈ ইহঁতে মোৰ খা খবৰ কৰি থাকে ফোনত গতিকে সেইটো এটা মোৰ বিৰাট মনৰ শান্তি এটা হয়। তেনেকৈ কাম কৰি কৰি মই আনকি এছিষ্টেণ্ট প্লান্টেশ্যন মেনেজাৰ কফি প্লান্টেশ্যনত মই চিলেকশ্যন হৈছিলোঁ কিন্তু যোগদান এটা হেৰিত মই শিক্ষকতা জীৱনতে ব্ৰতী হৈ থকাৰ কাৰণে লৈ পেলাই মই কৰিলোঁ তেনেকৈ 38 বছৰ চাকৰি কৰিলোঁ আৰু মোৰ প্লাছ পইণ্ট এটা হ'ল কি সেইখিনি কৈছোঁ যে মই গাৰো ভাষাটো সম্পূৰ্ণকৈ শিকি দিছোঁ গাৰোবিলাক খুব আকৃষ্ট হয় আৰু এইবিলাক নিজৰ ভাষাৰ যেতিয়া মই গাৰো ভাষাত পাঠদান কৰিছিলোঁ কিন্তু ইংলিছ মিডিয়াম আছিল আৰু সেইকাৰণে মই এই যে মই আগতে ক'লো যে নামনি লতাইক মল্লিকা উপন্যাসখন মই কোনো গাৰো কালচাৰৰ কিতাপ পঢ়া নাই মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ দ্বাৰা দেখিছোঁ তাত আপুনি কিতাপখনত গোটেই গাৰো সমাজৰ গোটেই কথাখিনি পাব আৰু গাৰো ভাষা আৰু অসমীয়া ভাষাৰ সংস্কৃতিৰ ক্ষেত্ৰত উপন্যাসখনৰ মাজেদি পাব গাৰো আৰু অসমীয়াৰ মাজত মানে সমন্বয়ৰ সাঁকো এই গ্ৰন্থ গাৰো আৰু অসমীয়াৰ মাজত সেইখন এতিয়া গাৰো ভাষাত কিবা ট্ৰেন্সলেট কৰাৰ কাৰণে মোক এজনে কৈছে হয়তো হ'ব পাৰে আপুনিয়ে কৰিব চাগে নহয় তাৰমানে মোক কৈছে আৰু গাৰোৰ এজন গাৰো প্ৰফেচৰে কৈছে আৰু গম পাইছে কিন্তু কথা হৈছে কি ইংলিছত ট্ৰান্সলেট কৰিলে ইহঁতে হেৰি কৰিব পাৰিব অসমীয়াৰ পৰা নোৱাৰে গতিকে ইংলিছত ট্ৰান্সলেট যদি হয় এইখন গাৰো ভাষাত হেৰি হ'ব পাৰে আৰু তেনেকুৱা আৰু আপুনি মানে অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিলে শেষত প্ৰিন্সিপাল হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিলে প্ৰিন্সিপাল হিচাপে কিমান চনত অৱসৰ গ্ৰহণ কৰিলে 2014 নহয় জানো আৰু এই বস্তুটো তাৰমানে মই ধৰক খুব বেছি বছৰ নাছিল যদিও মই হেৰিটো মানে গেজেটেড হেৰিটো পাইছিলোঁ আৰু কৰিছিলোঁ আৰু তেনেকৈ এইটো আজি 10 বছৰ হৈ গ'ল আৰু 10 বছৰ মানে অৱসৰৰ এতিয়া ধৰক মই সাহিত্য সৃষ্টিৰ মনোনিৱেশ কৰি তাৰ ভিতৰত মই কবিতাৰ ফালৰ পৰা কিছুমান অলপ বেছি হেৰি পাইছোঁ বঁটাৰ ফালেদিও হওক বা যিটো মানে পাঠকৰ হেৰি ভাল পাইছোঁ যিয়ে নহওক সমান্তৰালভাৱে গোটেইখিনি মই আগবাঢ়ি আকৌ ভৱিষ্যতে মই পাঠক সমাজক কিবা কিছু দিব পাৰিম বুলি মই আশা কৰিছোঁ আৰু এই চেষ্টা মই অব্যাহত ৰাখিম আপোনাৰ পৰিয়ালত কোন কোন আছে বৰ্তমান পৰিয়াল হিচাপে ক'লে আপোনাৰ সেইখিনি অকণমান চুটিকে সেইখিনি সুখী পৰিয়াল আছে বুলিয়ে ক'ব পাৰোঁ মোৰ দুগৰাকী জীয়ৰী আছিল ডাঙৰগৰাকী বিয়া হ'ল তাই এয়াৰ হোষ্টেজ হৈ প্ৰথম সময়ত প্ৰমোচন পাই এতিয়া চাকৰি কৰি আছে বিয়া দিছোঁ হেৰি ধৰক জোৱাইও চাকৰি কৰে হায়দৰাবাদত থাকে বৰ্তমান তাৰ তলত সৰুজনী ছোৱালী তাই মাষ্টাৰ ডিগ্ৰী লৈ ছেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰীত কাম কৰি আছে এতিয়া ল'ৰাৰ ফালেদি মোৰ নাই প্ৰথম সন্তান মোৰ ল'ৰাই আছিলে কিন্তু 7 মাহত ঢুকাইছে গতিকে এইটো কিন্তু কথা হৈছে কি ছোৱালী দুজনীক লৈ মই সন্তুষ্ট আজিকালি মই যিখিনি তেওঁলোকৰ সিহঁতৰ পৰা মই হেৰি পাইছোঁ মই কেতিয়াও ক'ব নোৱাৰোঁ যে এইটো বেয়া পাইছোঁ বা এইটো অমুক কৰিছোঁ ক'ব নোৱাৰোঁ আৰু এটা ক্ষেত্ৰতে মই অলপ বেছি অন্তৰত দুখ পাইছিলোঁ আছে যদিও এতিয়া তথাপি ইয়াৰ উপায়টো নাই মোৰ যিখিনি সময়ত মোৰ
সহধৰ্মিনীয়ে মোক সংগ দিব লাগে হয় সেইখিনি সময়ত মোৰ এৰা দিলে মোৰ এৰা দিলে আচ্ছা। তেওঁ এইটো 2020 যথেষ্ট চনৰ এটা হৃদয় বিদাৰক ছেপ্টেম্বৰ ঘটনা। ঢুকালে হঠাৎ উম। হৃদৰোগত আক্ৰান্ত হৈ হয় প্ৰথম কিছুদিন মই হেৰিছোঁ আপুনি যদি এতিয়া কবিতা চাই হয়। মোৰ দুখন কবিতা পুথি প্ৰকাশ হৈছে তেওঁৰ স্মৃতি আপুনি যদি কবিতা চাই তেওঁৰ ওপৰত লিখা তেওঁৰ কবিতা ওপৰত লিখিছে নহয় জানো? হয়, হয়, ঠিকে, ঠিকে। এতিয়া যিয়ে নহওক যিয়ে নহওক সেনেকৈ হ'লেও আপুনি তেওঁৰ স্মৃতিটো সজীৱ কৰি ৰাখিছে অ কবিতাৰ জৰিয়তে হ'লেও কবিতাৰ জৰিয়তে আৰু জৰিয়তে এটা হ'লেও। কবিতাৰ যে মই এতিয়া কিছুমান আপুনি পঢ়িলে উম। বহুতে তাৰমানে ফেচবুকত দিলে বহুতে কয় যে আপুনি আপুনি সেইটো মিছেছৰ এই কথাটো ইমান কৰিলে আমাৰে বেয়া লাগি যায় বেয়া লাগে এনেকুৱাও কয় ঠিক আচ্ছা আছে যিয়ে নহওক এইটো অন্তৰৰ এটা অভিব্যক্তি হয় হয় গতিকে তেনেকে আপোনাৰ মই হেৰিৰ ক্ষেত্ৰত এই অলপ অন্তৰত অলপ যদিও দুখ পাইছিলোঁ উম। এতিয়া এইবিলাক মোৰ সৃষ্টিৰ কাৰণে বিভিন্ন বঁটা পাই বা হেৰি পাই মই অলপ প্ৰশান্তি অনুভৱ লাভ কৰিছোঁ কৰিছে ন ঠিকে আছে মনটো জীৱনটো যে অকল আমাৰ সাংসাৰিক জীৱনেই জীৱন নহয় নহয় হয় হয় আমাৰ জীৱনত যে আমি কৰণীয় বহুত থাকে হয় আমাৰ কৰ্তব্য বহুত থাকে সেইখিনিৰ পৰা মই এতিয়া ভালকৈ উপলব্ধি কৰিছোঁ উম। আৰু পাৰিবাৰিক ছোৱালীজনী আছে এতিয়া সৰুজনী মোৰ লগত আছে হয় তাই হয়তো বিয়া দিয়াৰ পিছত অকলশৰীয়া হৈ যাম কিন্তু সেইটো লৈ মোৰ কোনো আক্ষেপ নাই আজিলৈ আমি ভিডিঅ'টি সামৰণি কৰিব বিচাৰিছোঁ এই মুহূৰ্তত আমি ডক্টৰ দিবাকৰ নাথ ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আৰু ইয়াতকৈ অধিক সাহিত্য সৃষ্টিত আগবাঢ়ি যাওক আৰু ইয়াৰ লগে লগে আমিও আজিৰ এই ভিডিঅ'টিৰ পৰা মেলানি মাগিব বিচাৰিছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে সমৰ নিনাদ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথত আগুৱাই যোৱাত সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু আজিলৈ আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ